হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত এনেকুৱা এটা বিষয় আলোচনা কৰিম যাৰ বিষয়ে বেছি মানুহে গম নাপায়। বিষয়টো হৈছে প্লাষ্টিক। আপোনালোকে জানেনে আপোনালোকে ব্যৱহাৰ কৰি থকা প্লাষ্টিকৰ বটল বা প্লাষ্টিকৰ পৰা তৈয়াৰী যিকোনো প্ৰডাক্টৰ ওপৰত কিছুমান নম্বৰ লিখা থাকে। কিছুমান বটলৰ মুখনিত নম্বৰ লিখা থাকে বা কিছুমানত বাহিৰতে নম্বৰ লিখা থাকে। সাধাৰণতে এই নম্বৰবোৰ 1ৰ পৰা 7লৈকে লিখা থাকে আৰু তাৰে কিছুমান আমাৰ কাৰণে বহুত উপকাৰ আৰু কিছুমানে কোনো ধৰণৰ উপকাৰ নকৰে। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত সেই প্লাষ্টিকৰ নম্বৰৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰ লিখা প্লাষ্টিক আমাৰ কাৰণে বহুত বিপদজনক। সাধাৰণতে এই বটলবোৰত কসমেটিকৰ প্ৰডাক্ট, জুচ, সফ্ট ড্ৰিংক, অইল, পিনাট বাটাৰ আদি ভৰোৱা হয়। 2 নম্বৰ লিখা প্লাষ্টিকে আমাৰ কোনো ধৰণে অপকাৰ নকৰে। এই বটলবোৰত গাখীৰ, কাপোৰ ধোৱা চাবোন আদি পেক কৰা হয়। ইয়াৰ পিছত আহিল 3 নম্বৰ। এই 3 নম্বৰ লিখা প্লাষ্টিকবোৰ আটাইতকৈ ডেঞ্জাৰ। এই বটলবোৰত ৱাটাৰ বেগ আৰু কাপোৰ ধোৱা বস্তু আদি পেক কৰা হয়। আৰু 4 নম্বৰ লিখা প্লাষ্টিকবোৰত আমাক কোনো ধৰণে অপকাৰ নকৰে আৰু এই বটলবোৰতো গাখীৰ, জুচ আৰু কিছুমান মেটেৰিয়েল পেক কৰা হয়। 5 নম্বৰ লিখা প্লাষ্টিকবোৰত সৰু ল'ৰা ছোৱালীৰ বটল আৰু সৰু ল'ৰা ছোৱালী যেনেকৈ প্ৰডাক্ট আছে এইবোৰৰ লগতে প্লাষ্টিক কাপত ব্যৱহাৰ কৰা হয়। আৰু 5 নম্বৰ লিখা প্লাষ্টিকবোৰেও আমাৰ দেহত কোনো ধৰণৰ অপকাৰ নকৰে। 6 নম্বৰ লিখা প্লাষ্টিকবোৰত কাৰ্টুন আৰু ৰেষ্টুৰেণ্ট আদিত ব্যৱহাৰ কৰা হয়, কিন্তু এই 6 নম্বৰ লিখা প্লাষ্টিকবোৰ আমাৰ কাৰণে বহুত ক্ষতিকাৰক। 7 নম্বৰ লিখা প্লাষ্টিকবোৰ আমাৰ কাৰণে ইমান ক্ষতিকাৰক নহয়। এই প্লাষ্টিক ইলেক্ট্ৰিকেল ৱায়াৰিং আৰু সৰু ল'ৰা ছোৱালীৰ কিছুমান বটলত ব্যৱহাৰ কৰা হয়। বন্ধুসকল, মই তোমালোকক এতিয়ালৈকে যিমান নম্বৰ বিষয়ে ক'লোঁ তাৰে ভিতৰত 2, 4 আৰু 5 ছেফ বুলি ক'ব পাৰি আৰু বাকীবোৰ অৰ্থাৎ 1, 3, 6 আৰু 7 এইবোৰ আমাৰ কাৰণে বহুত ক্ষতিকাৰক। বিশেষকৈ 3 আৰু 6 অতিকৈ ডেঞ্জাৰাছ। নেক্সট টাইম যেতিয়া আপোনালোকে প্লাষ্টিকৰ যিকোনো বস্তু কিনে তেতিয়া যেনিবা চেক কৰি চাই লয় তেতিয়া কি নম্বৰ লিখা আছে। বন্ধুসকল, মই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব। লগতে এনেকৈ নজনা কথা আৰু বহুত জানিবলৈ আপোনালোকে যেন এই চেনেলটো ছাবস্ক্ৰাইব কৰে। ধন্যবাদ।